ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সৈতে বাদলৰ বিদ্যালয় নামৰ পাঠটোৰ বাকি থকা প্ৰশ্ন উত্তৰসমূহ কিছু আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ'টো মন দি চাবা। 3 নম্বৰ দিছে বাক্য ৰচনা কৰিবলৈ কেইটামান শব্দ দিয়া আছে। তোমালোকে বাক্য এটা এটা লিখিব লাগিব। যেনেদৰে খেলা-ধূলাত মই এটা বাক্য ৰচনা কৰিছোঁ। নিয়মিতভাৱে খেলা-ধূলা কৰিলে স্বাস্থ্য ভালে থাকে। আকৌ তাৰ পিছৰটো দিয়া আছে পিৰিক পাৰাকৈ। শ্ৰেণীত মনোযোগ নিদিয়াকৈ মোহনে পিৰিক পাৰাকৈ ইফালে সিফালে চাই আছিল। তোমালোকেও এনেদৰে এটা বাক্য ৰচনা কৰিবা। আকৌ দিছে চুচুক চামাককৈ। বিক্ৰমৰ পিছে পিছে চুচুক চামাককৈ মানুহজনে ঘৰটোৰ ভিতৰলৈ সোমাই আহিছিল। এনেদৰে তোমালোকেও এটা বাক্য ৰচনা কৰিবা। 4 নম্বৰটো দিছে বাদলৰ বিদ্যালয় নামৰ পাঠটোত পোৱা চৰাই আৰু জন্তুৰ বাহিৰে তুমি জনা আন চৰাই আৰু জন্তুৰ এখন তালিকা প্ৰস্তুত কৰা। ইয়াত মই এটা উদাহৰণ দি দিছোঁ। এনেদৰে তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবা। আকৌ তাৰ পাছৰটো চোৱা। 5 নম্বৰ দিছে বুজা আৰু লিখা। তোমালোকে 5 নম্বৰটো কেনেকৈ কৰিব লাগিব চোৱা। স্কুল এটা উদাহৰণ দিয়া আছে বিদ্যালয়, হয়নে? শিক্ষাৰ্থীক আমি বিদ্যাৰ্থী বুলিও ক'ব পাৰোঁ। পদুমক আমি কমল বুলি কওঁ। ভেট কুমুদ, শীতল মানে চেঁচা, চকু পানীক আমি লোটক বুলিও কওঁ। গতিকে এনেদৰে লিখিবা। আকৌ 6 নম্বৰটো চোৱা। পঢ়া আৰু লিখা এইটো কেনেকৈ কৰিব লাগিব। এটা উদাহৰণ দিয়া আছে দুদিন যোগ ইয়া দুদিনীয়া, লঘোণ যোগ ইয়া হ'ব লঘোণীয়া আৰু ভকত যোগ ইয়া এইটো হ'ব ভকতীয়া। এইখিনি তোমালোকে এনেদৰে লিখি পেলাবা। আৰু ইয়াৰ পাছৰ প্ৰশ্ন উত্তৰখিনি আমি পৰৱৰ্তী শ্ৰেণীটোত আলোচনা কৰিম। ধন্যবাদ।